Hi everyone, Assalamualaikum, Namaskar, welcome and welcome back to my YouTube channel. I'm সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভাল আছে আৰু মোৰো ভালে আপোনালোকৰ দোৱাত আৰু এইফালে মোৰ পুৰা পেকিং হৈ আছে। যাংগে মিষ্টাৰক এৰি পিনি নালাগে আৰু জিন্সটো পিন্ধিয়ে যাম, সেইটো নালাগে, সেইটো নিপিন্ধো। তো তাতে মোৰ একদম দাঁত ওলাইছে, সেয়া বিষ। সেয়া মোৰ বিষ, ভিক্সটো মোৰ সৰু বেগত লাগিব, তাত নালাগে। সৰু বেগটো মোৰ তাৰপৰা সৰু পাৰ্চটো উলিয়াব লাগিব। আৰু চব খানা চানা বনাই মেলি মই আজৰি এতিয়া যাওঁ, গা ধুওঁগৈ। আৰু তাৰ আগতে গা ধোৱাৰ পাছত আৰু দুটামান কাম আছে, মানে ভিডিঅ' দুটা বনাবলৈ আছে, সেই দুটা শ্বুট কৰি ল'ব লাগিব, কাৰণ কেইবাদিন হৈ গ'ল। বহুত বিষাই আছে গম পাইনে গাইজ, মানে দাঁত ওলাই আছে কিমান ওলাব নাজানো আৰু। তো বাকী চাব লাগে ষ্টাৰ্ট কৰি দিছোঁ। মিষ্টাৰক আজি চাই লওক, দুদিনমান মিষ্টাৰক নেদেখে মানে, সেইকাৰণে দেই এনেও মিষ্টাৰ আজিকালি কমেই ওলায় অকণমান। আৰু বাকী আপোনালোকে চাই থাকিব, কি কৰোঁ কেনেকৈ সকলোখিনি আৰু ক'ত যাম সেয়াও কম, চাব ব্লগ। তো বেগ চব ৰেডি, এতিয়া মোক বিদায় দিব আৰু মানুহ ৰেডি। মিছ কৰিম দেই বহুত, বেয়া লাগিছে না এতিয়া এৰি দিবলৈ। বেয়া লাগিছে ন, উপায় নাই, মই যাম গ'লেও তুমি নিজেও থাকা আগত মই যাম। বাই বাই। যাওঁ, আজিহে ইমান দূৰে দিব পালেও যাওঁ দে বা, যাওঁ মই। অঁ ফোন কৰিম, অঁ কৰিম খালি এভৰিৱান। মই ওলাই আহিলোঁ আৰু মই মানে মিষ্টাৰ ওলাই আহিলে, মিষ্টাৰটো নাযায়। বেয়া দুখ হৈছে মিষ্টাৰৰ বোলে। এতিয়া যাওঁ, 11টা বাজিলে, ট্ৰেইন আছে 12:54-ত। ক'ত খুলিব, কেতিয়া যাব? তো গাইজ আমি ওলাই আহিলোঁ এতিয়া ৰজাবাৰীত, মাহঁতক ল'লোঁ, লৈ মেলি এতিয়া আমি গৈ আছোঁ আৰু আমাৰ টিকিলিৰ ফাৰ্ষ্ট ট্ৰেইন জাৰ্ণি হ'ব ন? ফাৰ্ষ্ট জাৰ্ণি টিকিলি, ফাৰ্ষ্ট ট্ৰেইনত উঠিবহে তাই। গাড়ীতটো উঠিয়ে আছে কিন্তু ট্ৰেইনত এতিয়ালৈকে যোৱা নাই, যাবহে। বাকী আৰু আপোনালোকক দেখাই থাকিম। সেই তাতো গাড়ী এখন, আমি আহি পাই গ'লোহি। আমাক থ'বলৈ আহি গ'ল ৰিদু। ৰিদুক দেখিলোঁ নাই, পটককৈ এনেকৈ কৰি থৈ হাই কৰি থৈ গ'লগৈ যে, ঘপকৈ ৰিদু বুলি ওলাই গ'ল নামটো। আৰু হেৰি আকৌ মিষ্টাৰ আৰু ৰিতুৱে আমাক থ'বলৈ আহিলে। এয়া দুখ যন্ত্ৰণাতে আৰু ট্ৰেইনত উঠাই দিম আৰু উঠাই দিবই লাগিব আৰু আৰু নগাঁৱে গৈছে, তাতকৈ দূৰ মই যাব নাযাওঁৱেই নগাঁও, আৰু অকলে ক'তো নাযাম আৰু ঘৰৰ মানুহ গৈছে কাৰণে পাৰোঁ আৰু যাবলৈ। দুবাৰ মোৰ দাঁত মানে দাঁত ওলাইছে যে, সেইটো বিষ হৈ আছে পুৰা। বাকী এইফালে আমাৰ এয়া টোপোলা টাপলি সেইবোৰ ধৰাচোন, মোক এবাৰ দেখাই দিয়ে। পূৰা পল্টন ৰেডি হৈ আছে। ইয়াত অকল আমি দুটা মানুহে নাযাওঁ, বাকী চব যাব। এইসোপা এইবোৰ টালি টোপোলা লৈ লৈছে, পূৰা খোৱা বস্তু আছে ইয়াত। বেয়া লাগিছে নাই? কিমান এৰি থৈ যাবিগৈ আৰু ন মোক? দুদিনৰ কাৰণে ট্ৰেইন আহি পালেহি বুলি ক'ব পাৰি, অকণমান আছে অকণমান, আৰু এতিয়া বেয়া লাগিছে বহুত।
बेसिकली नको মানে মোৰ रोना आ जाएगा मैं लेसे ले तो ये जाने बजे itu yang muka kau tutup apa deh? Jauh. Kani baru lu bisa. Dia punya ada 10 minit saya 5 minit saya. Time lah. Your connection video নাই হ্যাঁ আপনি কাইন্ডলি বারো নব্বই ডিসেম্বৰতে আমি লাষ্ট যোৱা ন তাৰপিছত এতিয়া ফুৰিবলৈ ভাল লাগে মানে এইটো মানে কিবা এটা ভাল লাগে নাই সেইকাৰণে केस पैसा दे दिम মমা কিমান স্পিচ জ্বালা में नमक मत छिड़को भाई किबा किबि কৈ থৈ যাব তোমাৰ লাঞ্চ বক্স তোমাৰ লাঞ্চ বক্স আৰু তই বিকিন নমানো আৰু হাতত দেবি অকমানি লম এবা আমি একেলগে যাম দে হান্তনা দিছা আপোনাক মমো চামো খাবা মনে মনে তুমি খেলিছে নি মমো খাবা এইটো লাঞ্চ বক্স থাকে যাব এই হাসিনে এইটো হ'ব লাগিব নহয় সাইজ দেখাইছে আর সাইজ দেখায় আর 5 মিনিট দেখাইছে মই কপি কৈছো মই নাৰ্ভাছ লাগিছে উঠিব দিয়ক না আপোনাক কনা ফিলে তুলিবলৈ আছে ভালকে থাকিবা দেই পিনে মল দি পিনে ভয় নাৰ্ভাছ হৈ গৈছে মল দি থৈ যাম মই S1 oi beli dangan di beri Sabadan Bye-bye đi thôi giờ bye-bye anh đi thôi Total 50, itu 40 है itu 41. Desa holo. Nakari. Bye bye. Bye bye. Mobile bahar Nalia nalia. Era se lino. Era se. বই এটা কেন বই মানুহ কি ক্লিয়ার হয়ে আছে 21 और 69 अस्सलाम वालेकुम लिखले ना भैया तो मोबाइल जा दे लगा तो मोबाइल ले जाए मुझे मोबाइल की रम दे नहीं जाओ जा जा दे लगा
আনলি আনলি তো গাইজ আমি উঠি গ'লো ট্ৰেইনত উঠিলোঁ আমি জাষ্ট ওলাই আহিলোঁ নামি মানে ওলাই আহিলোঁ বেয়া লাগিছে তেওঁ বহুত বেয়া লাগিছে মিষ্টাৰকে মানে মই দেখুওৱা নাই যে মোৰ বেয়া লগাটো নহ'লে বেছি দুখ কৰিব ন কান্দিলে অলৰেডি বহুত বাকী এইফালে এয়া কেনেকুৱা না ফূৰ্তি দিয়া ইমান ফূৰ্তি তোমাৰ ট্ৰেইনত আহি ইমান ফূৰ্তি ইমান ফূৰ্তি হিলি হিলি ইমান ফূৰ্তি লাগিছে তোমাৰ হয় নাই আমি এতিয়া গৈ আছোঁ আৰু দেই ষ্টাৰ্ট হৈ গ'ল আমাৰ জাৰ্ণি এই কি হ'ল ট্ৰেইনত উঠিব পৰা হাঁহি অ' সময় কি ভিডিঅ' কৰিছোঁ আকৌ তোমাক তোমাক ভিডিঅ' কৰিছোঁ আকৌ তোমাক ভিডিঅ' কৰিছোঁ আকৌ হয় নাই আচলতে মই ইমান ধুনীয়াকৈ গৈ আছোঁ যদিও মনটো মোৰ কিবা এটা বেয়া লাগি আছে কিয়নো মিষ্টাৰ লগত নাই যে প্ৰতিটো মানে ক্ষেত্ৰতে মিষ্টাৰ লগত থকাই হয় ন ইফালে যাওঁতে সিফালে যাওঁতে ক'তো তেনেকৈ এৰি অহাই নহয় এতিয়া মানে বিশেষ কামৰ কাৰণে মানে মিষ্টাৰ আমাৰ লগত আহিব নোৱাৰিলে বহুত বেয়া লাগিছে ইপাকত মনত পৰিছে সিপাকত মিষ্টাৰলৈ মনত পৰিছে আমাৰ খানা খাই দিলোঁ আমি বহি লৈ পিনি খালী হৈ থাকোঁতেই বৈ খোৱা নাই বৈ টিকটিক লৈ পিনি মানে কৰোঁ খাব আমি মৰিয়নি পাইছোঁ ন জাষ্ট মৰিয়নি পাইছোঁ আমি এইফালে ক্ষীৰ এনেকৈ খাই কিবা ভাল লাগে ৰাতিপুৱা যে মই আপোনালোকক কৈছিলোঁ দাঁতৰ বিষ হৈ আছে এতিয়া বহুত বেছি মানে বিষ হ'ব ধৰিছে তো মই একেবাৰে সহ্য কৰিব নোৱাৰাত ভাবিলোঁ টেবলেট খাই দিওঁ কাৰণ ফুৰিবলৈ ওলাই আহিছোঁ ভাল নালাগে ন এনেকুৱা বিষ কোব হৈ থাকিলে কিমাননো যে দাঁত আৰু ওলাব আছে মোৰে কেতিয়াবা আমনি লাগি যায় বৰ অকণ অকণকৈ ওলাই থাকে যে গুৰি দাঁতবোৰ সেইকাৰণে আৰু ট্ৰেইনত আহিলে জানো বইল আঞ্জা নোখোৱাকৈ থাকিব পাৰি একদম আধৰুৱা হৈ থাকে ভাল লাগে খাই পিনে বিশেষকৈ ট্ৰেইনত ভাল লাগে আৰু টাইম পাছো হৈ যায় ন ইটো সিটো খাওঁতে মেলোঁতে ট্ৰেইনত টাইম পাছ হৈ যায় আৰু আমি যিহেতু খোৱাত একদম আৰু ক'বই নালাগে অকণমান টোপনি গৈছিলোঁ যেতিয়া আমি বোকাজান ষ্টেচন পাইছোঁহি এয়া বোকাজান আৰু লগতে এইফালে আমাৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ আমি ৱেইট কৰি আছোঁ ৰিদুৰ ভাগৰ ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে আজি ট্ৰেইনতে ৰিজাল্ট পাইছে লগতে নিজে নেমু চাই খাই আছে কিন্তু আমাক এতিয়ালৈকে একো খোৱা নাই কিন্তু আমি নেখাওঁ ইয়াত ঘৰত খামগৈ তেতিয়া ডাবুল পাৰ্টি হ'বগৈ ন ইয়াত খালেতো আমাৰ পাতলা হ'ব নাখাওঁ আমি সেইকাৰণে ইয়াত তাৰপৰা আমাৰ টেকেলি শুলে এয়া বিৰাট গৰম যিমান আমি আহি আছোঁ সিমান গৰমহে পাই আহি আছোঁ নিচিনা লাগিছে একদম কিবা মানে ভাল নালাগিছে বাকী অৱস্থা বেয়া হৈ গৈছে গৰমত গধূলি 5টামান হৈছে আৰু ইমান বেছি ভোক লাগিছে নহয় এতিয়া কাৰণ অথনিতে আমি ৰুটি খাই দিলোঁ ন আৰু তেনেকৈ বেলেগ একো ডাঠকৈ একো খোৱাও নাই বহুত ভোক লাগিছে তেনেতে মানে মেগীৰ এজন মানুহে মেগী লৈ পাৰ হৈ গৈছে যে ট্ৰেইনতে যে বনাই ন তো মই বহুত ভোক লাগিছে তো মই ভাবিলোঁ মেগী এটাই লৈ লওঁ বুলি এটা পেকেটত 50 ৰুপিজ লৈছে কিন্তু খাবলৈ সঁচাকৈ বিৰাট টেষ্টি লাগিলে তেওঁ যিভাগে কৈছে সেইভাগে ভাল লাগিলে আমি ভাবোঁ ন ট্ৰেইনতে বনাইছে খাবলৈ কেনেকুৱা হ'ব কি কথা কিন্তু এইটো হয় চব ট্ৰেইনতে খাবলৈও ভাল নালাগে কিন্তু কিছুমানত খাব পাৰি আৰু দিয়কচোন এইফালে মই ল'লোঁ মেগী এটা 50 ৰুপিজৰ বাকী ইয়াত যিখিনি মানে ভেজিটেবলছ দিছে ন সেইখিনিতকৈ মানে মেগী বনোৱা কিবা এটা টেষ্ট আহিছে মানে ভেজিটেবলছখিনিতকৈ ধৰক মেগীখিনি বেছি টেষ্ট লাগিছে হয়তো যদি ভেজিটেবলখিনি স্কিপো কৰিলেহেঁতেন ভালেই লাগিলেহেঁতেন খাই পিনি তো এতিয়া যেনে ভোকটো যোৱাক আৰু আমি 2-3 ঘণ্টাৰ পিছততো 2 ঘণ্টামানৰ পিছততো পাবলৈ গৈ আছোঁ বাকী আপোনালোকে ট্ৰেইনত জাৰ্ণি কৰিলে কোনে কোনে খাই মানে এনেকৈ জনাব হা মানে মই আজি ফাৰ্ষ্ট টাইম ইয়াতে এনেকৈ মেগী লৈ খাইছোঁ আনকালে মই টেষ্ট কৰা নাই এবাৰ খাইছিলোঁ মই বিৰিয়ানী নে কি খাইছিলোঁ কিন্তু তাৰপাছত মই এনেকৈ মেগী টেষ্ট কৰি পোৱা নাছিলোঁ কিন্তু সঁচাকৈ আপোনালোকে খাব পাৰিব মেগী দেই বিৰাট টেষ্ট লাগিলে খাবৰ কাৰণে
বাকী জনাবলৈ নাপাহৰিব হা আপোনালোকে জাৰ্ণি কৰিলে এনেকৈ খাই খাই গৈ থাকে নাই। আৰু গাইজ এতিয়া আমি নামিবলৈ হৈছে আৰু খুব বেছিটো বেছি 5-7 মিনিটমান এনেকুৱা কিবা এটা আছে আৰু আমি ফাইনেলি আৰু নামিম আৰু দেই। একদম আমনি লাগি গৈছে, তাতে যিহে গৰম যে সেইকাৰণে একদম ভাগৰুৱা হৈ পৰিছে আৰু দেখি পাইছেনে ফেচটোত। তাৰপিছত আমি নামি গ'লোঁ এতিয়া চাপৰমুখ ষ্টেচনত আৰু গৈ আছোঁ খোজকাঢ়ি বহুত দূৰলৈ থাকি গ'লোঁ আমি মানে। এতিয়া গৈ আছোঁ একদম গেট ওলাবৰ কাৰণে। আৰু বিৰাট গৰম লাগিলে আজি, বহুত দিনৰ মোৰ ৰ'দ পালোঁ ন, সেইকাৰণে বিৰাট কিবা অশান্তি লাগি গ'ল। এতিয়া গৈ পাই লওঁ ফ্ৰেছ হৈ মেলি আৰু